Hello guys, welcome to APSC Study Hub. নমস্কাৰ অসমৰ বন্ধু বান্ধৱীসকল, মই বৰখানী বৰা আপোনালোকলৈ আজি লৈ আহিছোঁ দিল্লী এডিশ্যনৰ দা হিন্দু নিউজ পেপাৰ এনালাইচিছ। আশা কৰোঁ আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব। গাইজ, আপোনালোকলৈ মই আজি দা হিন্দুৰ সকলোতকৈ ইম্পৰ্টেণ্ট আৰ্টিকেলটো লৈ আহিছোঁ। যদি আপোনালোকে আৰু আৰ্টিকেল বিচাৰে তেনেহ'লে মোক কমেণ্টৰ জৰিয়তে মতামত আগবঢ়াব পাৰে। এতিয়া মই এইদৰে কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছোঁ শ্লাইড শ্ব' যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব, আপোনালোকে ভালদৰে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব যাতে আপোনালোকৰ প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ এই তিনিওটা এক্সামতে কামত আহে। এতিয়া আহোঁ আজিৰ নিউজ পেপাৰ এনালাইচিছলৈ। আজিৰ প্ৰথম আৰ্টিকেলটো হৈছে টক্সিক ডিজাষ্টাৰ। গাইজ, যোৱাকালি বিশাখাপট্টনমত বহুত ডাঙৰ ডিজাষ্টাৰ হোৱা দেখা গ'ল। এই বিষয়ে এই আৰ্টিকেলটোত ৰাইটাৰে ডিছকাছ কৰিছে। আমি আৰ্টিকেলটো ডিটেইলছত চাম। ছেকেণ্ড আৰ্টিকেলটো হৈছে কণ্ডাক্টিং ইলেকশ্যনছ ডিউৰিং পেণ্ডামিক। গাইজ, COVID-19ৰ সময়ত ইলেকশ্যন কৰোৱা, যেনেকৈ ছাউথ কোৰিয়াত ইলেকশ্যন কণ্ডাক্ট কৰোৱা দেখা গ'ল, সেইদৰে আমাৰ কাউণ্ট্ৰিও এই বিষয়টোক ফ'কাছ কৰি আছে। এতিয়া বহুত ৰাজ্যৰ ইলেকশ্যন আহি আছে, কেনেকৈ ইয়াত প্ৰিপেৰেশ্যন চলাব পাৰিব সেই বিষয়ে ৰাইটাৰে আৰ্টিকেলটোত ডিছকাছ কৰিছে। এতিয়া আহোঁ নেক্সট আৰ্টিকেল, সেইটো হৈছে ইণ্ডিয়া নিডছ টু এনাক্ট এ COVID-19 ল'। গাইজ, এইটো আৰ্টিকেলত কোৱা হৈছে COVID-19ৰ লগত ফাইট কৰিবলৈ ইণ্ডিয়াৰ ল বনোৱা উচিত। গাইজ, আপোনালোকে জানেই যে COVID-19 টেকেল কৰিবলৈ সকলোতকৈ ডাঙৰ প্ৰব্লেমটো কি? সেইটো হৈছে হেল্থ ছিষ্টেম। আজিৰ তাৰিখত হেল্থ ছিষ্টেম আহে ষ্টেট লিষ্টত আৰু ইয়াত কোৱা হৈছে কিন্তু পইচা দিয়ে চেণ্টাৰৰ পৰা। আমাৰ কনষ্টিটিউশ্যনত 7 নম্বৰ চিডিউলত তিনিটা লিষ্ট আছে, সেয়া হ'ল চেণ্টাৰ লিষ্ট, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। গাইজ, চেণ্টাৰ লিষ্ট হৈছে চেণ্টাৰ লিষ্টত থকা যিকোনো ছাবজেক্ট যেনে ডিফেন্স, কমিউনিকেশ্যন এটচেট্ৰা চেণ্টাৰে ইয়াৰ ওপৰত ল বনাব পাৰিব, ষ্টেটে নোৱাৰে। তেনেদৰে ষ্টেট লিষ্টত থকা হেল্থ, এগ্ৰিকালচাৰ এটচেট্ৰা ষ্টেট লিষ্টত আছে আৰু সেই সকলোবোৰ ষ্টেটে ইয়াৰ ওপৰত ল বনাব পাৰে। আৰু কনকাৰেণ্ট লিষ্টত গাইজ, এই লিষ্টত চেণ্টাৰ আৰু ষ্টেট দুয়ো মিলি ল বনাব পাৰে। বহুতবাৰ এগ্ৰিকালচাৰক কোৱা হয় কনকাৰেণ্ট লিষ্টত লৈ আনিব লাগে যাতে চেণ্টাৰেও কিবা কৰিব পাৰে, মিনছ এগ্ৰিকালচাৰৰ ওপৰত পাৱাৰ পাওক, কিন্তু এতিয়ালৈকে ইয়াক ষ্টেট লিষ্টত দেখা পোৱা গৈছে। গাইজ, আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব যে টোটেল চেণ্টাৰ লিষ্টত, ষ্টেট লিষ্টত আৰু কনকাৰেণ্ট লিষ্টত কিমানটা ছাবজেক্ট আছে। এই সকলোবোৰ আপোনালোকে জানিব লাগে, তেতিয়াহে আপোনালোকৰ এনচাৰ ৰাইটিঙত হেল্প হ'ব। গাইজ, বহুত সোনকালে আপোনালোকৰ মাজলৈ পলিটিৰ এই সকলোবোৰৰ বিষয়ে ক্লাছ লৈ অনা হ'ব। চ' আপোনালোকে যিমান পাৰে চেনেলটোৰ লগত জড়িত থাকক আৰু যিমান পাৰে বেলেগক শ্বেয়াৰ কৰি তেওঁলোককো শিকাত সহায় কৰক। এতিয়া আহোঁ নেক্সট আৰ্টিকেলটো, সেইটো হৈছে শ্ল' বাট ষ্টেডি। গাইজ, এইটো আৰ্টিকেলত COVID-19ৰ বিষয়ে ৰাইটাৰে ডিছকাছ কৰিছে যে যদি COVID-19ৰ লগত আমি ফাইট কৰিব বিচাৰোঁ তেতিয়া আমি যিমান পাৰোঁ বহুত টেষ্টিং কৰিব লাগে আৰু যাৰ পজিটিভ পাইছে তেওঁৰ লগত থকা লোকক কোৱাৰেণ্টাইন কৰিব লাগে। চ' এইটোৱে ভাল তৰিকা হয় এই বেমাৰৰ লগত যুঁজাৰ। এই সকলোবোৰ বিষয়ে ৰাইটাৰে আৰ্টিকেলটোত ডিছকাছ কৰিছে। এতিয়া আহোঁ গাইজ নেক্সট পেজলৈ। নেক্সট পেজৰ আৰ্টিকেলটো হৈছে শ্বুড হেল্থ কেয়াৰ বি এ ফাণ্ডামেণ্টেল ৰাইটছ। এই আৰ্টিকেলটোত কোৱা হৈছে আমাৰ দেশত হেল্থ ছিষ্টেম ফাণ্ডামেণ্টেল ৰাইটছত হ'ব লাগে নেকি, সেই বিষয়ে এই আৰ্টিকেলটোত ৰাইটাৰে ডিছকাছ কৰিছে। গাইজ, এতিয়া আহোঁ লাষ্ট আৰ্টিকেললৈ, সেইটো হৈছে ৱাটাৰ উইজডম ডিউৰিং এ পেণ্ডামিক। গাইজ, এইটো বেচিকেলি ৱৰ্ল্ড ৱাটাৰ ডে'ৰ বিষয়ে আলোচনা কৰিছে। আমি সকলোৱে জানো যে এই যি ৱৰ্ল্ড ৱাটাৰ ডে 22 মাৰ্চত চেলিব্ৰেট কৰা হ'ল। ইয়াৰ থিমটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখিব। চ' এইবাৰৰ থিম আছিল ৱাটাৰ এণ্ড ক্লাইমেট চেঞ্জ। তো এই বিষয়ে ৰাইটাৰে ইয়াত ডিছকাছ কৰিছে। ইয়াৰ উপৰিও আমাৰ যি ছাষ্টেইনেবল গ'ল আছে, লাইফ বিল' ৱাটাৰ, ক্লাইমেট একশ্যন, লাইফ অন লেণ্ড। চ' ছাষ্টেইনেবল গ'ল্ডৰ 13, 14, 15 এইকেইটা ৱাটাৰৰ লগত জড়িত। চ' গাইজ, এইটো বহুত ইম্পৰ্টেণ্ট ফেক্ট হয় এক্সামৰ পইণ্ট অফ ভিউৰ পৰা চালে। আপোনালোকে মনত ৰাখিব। গাইজ, ছাষ্টেইনেবল গ'লছ কেইটা আছে আপোনালোকে কমেণ্ট বক্সত মোক জনাব পাৰে। গাইজ, আজিৰ আটাইতকৈ ইম্পৰ্টেণ্ট আৰ্টিকেলটো হৈছে টক্সিক ডিজাষ্টাৰ। দ্য গেছ লিক ট্ৰেজেডি ইজ এ ৰিমাইণ্ডাৰ ডেট ছেফটি ইজ পাৰামাউণ্ট ৱেন এক্সিষ্টিং দ্য ল'।
গাইজ এই আৰ্টিকেলটো বিশাখাপট্টনমৰ বিষয়ে অন্ধ্ৰপ্ৰদেশত যোৱাকালি যি গেছ লিক হ'ল তাৰ ফলত বহুতো লোকে প্ৰাণ হেৰুৱালে লগতে বহুতো লোক বৰ্তমান হস্পিটেলাইজড হৈ আছে গাইজ COVID-19 পেণ্ডামিকৰ পৰা আমি এতিয়াও ৰিকভাৰ হোৱাই নাই আৰু এটা ঘটনা এনেকুৱা এটা সময়ত ঘটাটো দেশবাসীৰ বাবে অতি দুখজনক কথা এই সকলোবোৰ কথাই ৰাইটাৰে এই আৰ্টিকেলটোত ডিছকাছ কৰিছে গাইজ এটা পাৰ্টিকুলাৰ এৰিয়া গোপালাপট্টনম য'ত নেকি বহুতো লোকে বসবাস কৰি আছে তাৰ ওচৰতে LG পলিমাৰ প্লেণ্টটো আছে য'ৰ পৰা ক্ষতিকাৰক ষ্ট্ৰিন গেছ ওলাই আহিছিল এই গেছ ট্ৰেজেডি ঘটনাটো ঘটিল চ' গাইজ য'ত এই ফেক্টৰী আছে তাৰ কাষতে থকা লোকসকল বহুত বেয়াকৈ এই গেছৰ দ্বাৰা প্ৰভাৱিত হ'ল মানুহ নিজৰ ঠাইত ৰৈ থকা ঠাইতে ঢলি পৰিল কিছুমান লোকৰ লগে লগে মৃত্যু হ'ল গাইজ মানুহ আনকনচিয়াছ হৈ তেওঁলোকে থকা বিল্ডিঙৰ পৰাই ঢলি পৰিল ফলস্বৰূপে তেওঁলোকে ডাঙৰ ডাঙৰ খালকুৱাত আদিত পৰি গ'ল গতিকে এনেকুৱা বহুত ধৰণৰ চিটুৱেশ্যন দেখা পোৱা গ'ল গাইজ সেই LG পলিমাৰ প্লেণ্টটোত ইউজ কৰা গেছটোৰ নাম হ'ল ষ্ট্ৰেইন গেছ মনত ৰাখিব যাৰ জৰিয়তে পলিষ্ট্ৰেইন প্ৰডাক্ট বনোৱা হয় গতিকে এই প্ৰডাক্টসমূহ কেনেধৰণে মেনুফেকচাৰ কৰিব লাগে ষ্ট'ৰেজ কৰিব লাগে আদিৰ ৰুল ৰেগুলেশ্যনছবোৰ হাজাৰড'জ কেমিকেল ৰুল 1989ত ইনক্লুড কৰা আছে অৰ্থাৎ ৰুল আছে বাট কোনো ধৰণৰ আজিলৈকে এক্ট বা ল নাই যাতে এনেকুৱা চিটুৱেশ্যনসমূহ হেণ্ডেল কৰিব পাৰে গাইজ এইটো সঁচাকৈয়ে চিন্তনীয় বিষয় গতিকে অলৰেডি 1985ত এনেকুৱা এটা গেছ ট্ৰেজেডি ভোপালত হৈছিল গতিকে গাইজ ভাবক আমি কোনটো ডাইৰেকশ্যনত গৈ আছোঁ য'ত ৱাৰ্কাৰৰ কোনো ছেফটিয়ে নাই এনেধৰণে গুৰুত্ব নিলে ইন ফিউচাৰত এনেকুৱা ঘটনা আকৌ ঘটিব পাৰে চ' গাইজ এতিয়া এই গেছ ট্ৰেজেডিটোৰ ওপৰত ইনকুৱাৰী হ'ব কেনেকৈ ঘটনাটো ঘটিল সকলো ধৰণৰ ঘটনাটোৰ লগত ৰিলেটেড কণ্ডিশ্যনসমূহৰ ভালদৰে চোৱা চিতা কৰা হ'ব গাইজ কোৱা হৈছে যে ইয়াত থকা ছেফটি মেকানিজমবোৰ ডিফল্ট আছিল বস্তুবোৰ অভাৰ ৰিডেন অৰ্থাৎ অৱহেলা কৰা হৈছিল গাইজ আৰু কোৱা হৈছে যে আনস্কিল্ড লেবাৰ ৰখা হৈছিল গতিকে যি কাৰণতে নহওক কিয় ইয়াৰ কাৰণ ফিক্স কৰিবই লাগিব গাইজ আৰ্টিকেলটোত কোৱা হৈছে যে অন্ধ্ৰপ্ৰদেশ গভৰ্ণমেণ্টে ইমিডিয়েটলি লোকসকলক ৰিলিফ প্ৰভাইড কৰিব লাগে কিয়নো 1984 চনত হোৱা ভোপাল গেছ ডিজাষ্টাৰত আক্ৰান্ত হোৱা লোকসকল এতিয়াও ৰিলিফ পাবলৈ যুঁজি থাকিব লগা হৈছে এতিয়াও তেওঁলোকক প্ৰপাৰ ৰিলিফ দিয়া হোৱাই নাই চ' গাইজ এই গেছৰ পৰা আক্ৰান্ত হোৱা কেমিকেল ষ্ট্ৰেইন গেছৰ ফলত যি আক্ৰান্ত হৈছে লোকসকল বহুত বেয়া বেমাৰ ইন ফিউচাৰত হ'ব পাৰে যদিও ইমিডিয়েট চিমটমছসমূহ নেদেখুৱায় চ' গাইজ ইণ্টাৰনেশ্যনেল ছেফটি লিটাৰেচাৰে প্ৰকাশ কৰিছে যে আক্ৰান্ত লোকসকলৰ কেঞ্চাৰ হ'ব পাৰে সেয়েহে কোৱা হৈছে যে ভিক্টিমছ ফেমিলিসকলক হায়েষ্ট কোৱালিটিৰ হেল্থ কেয়াৰ দিব লাগিব চ' গাইজ এই ঘটনাটোৰ লগত সংগতি ৰাখি অন্ধ্ৰপ্ৰদেশৰ বাকী যিমান ইণ্ডাষ্ট্ৰী আছে সকলোকে ৱাৰ্ণিং দিয়া হৈছে গাইজ যিবোৰ ইণ্ডাষ্ট্ৰিয়েল কেমিকেল আছে তাৰ যদি ছেফটিৰ ব্যৱস্থা কৰা নহয় তেতিয়াহ'লে বাহিৰৰ ইণ্ডাষ্ট্ৰিসমূহ আমাৰ দেশত ইনভেষ্ট কৰিবলৈ অহাৰ আগত বহুবাৰ ভাবিব যে ইণ্ডিয়াত কোনো ৰুল ৰেগুলেশ্যন নাই আৰু কোনো গাইডলাইনছো নাই চ' কামবোৰ আগবঢ়াত অসুবিধা হ'ব পাৰে গাইজ আমাৰ দেশৰ এইম হ'ব লাগে যাতে ৱাইডাৰ মেনুফেকচাৰ হাব বনাব পাৰোঁ কিয়নো মেনুফেকচাৰিং এক্টিভিটি চলাবলৈ যিকোনো গেছ ইউজ কৰিবই লাগিব সেয়েহে যদি আমি বস্তুবোৰ ট্ৰেন্সপাৰেণ্ট কৰি নলওঁ তেতিয়া আমাৰ এডভান্টেজ বুলি ক'ব পাৰিম চ' আমি ট্ৰেন্সপাৰেণ্ট কৰি লোৱাটো বস্তুবোৰ বহুত জৰুৰী চ' গাইজ ট্ৰেন্সপাৰেঞ্চে সকলোৰে মাজত ক্লিয়াৰিটি আনি দিয়াত সহায় কৰিব আৰু মিষ্টেক হোৱাৰ চান্সো কমি যাব চ' ফলত ডেভেলপমেণ্ট আৰু বাঢ়ি যাব সেয়েহে আমি ৰেছপনচিবল হোৱা উচিত বুলি আৰ্টিকেলটোত ৰাইটাৰে কৈছে গতিকে এক্সাম পইণ্ট অফ ভিউৰ পৰা বহুতেই বেছি ইম্পৰ্টেণ্ট গাইজ আমাৰ চিলেবাছত থকা ডিজাষ্টাৰ মেনেজমেণ্ট ছাবজেক্টটোৰ আণ্ডাৰত এনেকুৱা ধৰণৰ ঘটনাৰ পৰা কুৱেশ্যনছ আহিব পাৰে চ' আপোনালোকে গুৰুত্ব দি এইবোৰ বস্তু লিখি ল'ব চ' গাইজ এতিয়া আপোনালোকৰ আজিৰ আৰ্টিকেল ইয়াতে সামৰণি পৰিছে গাইজ তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰ্ষাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটো প্ৰভাইড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে ধন্যবাদ জয় আই অসম